বন্ধু-বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ আছে এটি বহুতেই বেছি ভাল খবৰ। যোৱাকালি তেওঁ নিজৰ ছ'চিয়েল মিডিয়াৰ হেণ্ডেলৰ জৰিয়তে সকলোৰে আগত এই ভাল খবৰটো শ্বেয়াৰ কৰিছে। তেওঁ এই ভাল খবৰটোনো কি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। দীপলিনা ডেকাৰ কণ্ঠ আৰু অভিনয় চাই নিশ্চয় ভাল পায়। আপোনালোকৰ মৰমৰ কণ্ঠশিল্পীগৰাকীৰ এখন নতুন ছবি আৰু কিছুদিনৰ পাছতেই আপোনালোকে দেখিবলৈ পাব। এই ছবিখনৰ নাম হৈছে ৱাইন চাইন। যোৱাকালি এই কথা তেওঁ নিজৰ ছ'চিয়েল মিডিয়াৰ হেণ্ডেলৰ জৰিয়তে সকলোৰে আগত শ্বেয়াৰ কৰিছে আৰু ছবিখন চাবৰ কাৰণে সকলোকে আহ্বান জনাইছে। বন্ধু-বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোকে সকলোৱে ছবিখন চাব আৰু যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টোত লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।